সকলোকে আবেলিৰ সম্ভাষণ জনাইছোঁ। এতিয়া মই যাবলৈ ওলাইছোঁ আমাৰ গোলাঘাটৰ নৱগ্ৰহ মন্দিৰলৈ। আমাৰ ইয়াত গোলাঘাটৰ নৱগ্ৰহ মন্দিৰত প্ৰতি মঙলবাৰে গোপিনীৰ নাম হয়। মই সদায় যাওঁ প্ৰতি মঙলবাৰে। আজি মই আপোনালোকক আমাৰ গোলাঘাটৰ নৱগ্ৰহ মন্দিৰটোৰ ভিতৰ ভাগ মানে 9জন গ্ৰহৰ দেৱতাক কেনেদৰে ভিতৰত প্ৰতিষ্ঠা কৰা আছে আপোনালোকক অকণমান ভিডিঅ' কৰি মই দেখুৱাই দিম বাৰু। এতিয়া মই এয়া ওলাইছোঁ যাবলৈ, ওলাই হৈছে গৈ এতিয়া আমাৰ তাত নাম হ'ব গোপিনীৰ। তাৰপিছত আহি মই আপোনালোকক নৱগ্ৰহৰ অকণমান ভিডিঅ' কৰিম। আপোনালোকক নৱগ্ৰহৰ ভিতৰ চৰা মানে ভিতৰৰ দেৱতাসকল কেনেদৰে প্ৰতিষ্ঠা কৰা আছে আপোনালোকক অকণমান দেখুৱাই দিম বাৰু। বৰ ভাল লাগে গৈ নৱগ্ৰহ মন্দিৰলৈ, মই প্ৰতি মঙলবাৰেই যাওঁ। এতিয়া এয়া যাবলৈ ওলালোঁ, মোৰ ওলাই হ'ল। তাৰপিছত আপোনালোকক মই গধূলি ভিডিঅ' দিম। মই আহি পাই গ'লোহি নৱগ্ৰহ মন্দিৰ। আজি মোৰ অহা অকণমান দেৰিয়ে হ'ল, ওলাওঁতে কেইবাটাও ফোন আহিলে, সেইকাৰণে অকণমান দেৰিয়ে হৈ গ'ল। এইখন নৱগ্ৰহ মন্দিৰৰ তোৰণ। নৱগ্ৰহ মন্দিৰত বিয়া লগুণ দিয়নি এইবিলাকো পাতে। কাইলৈ ইয়াত বিয়া আছে নৱগ্ৰহ মন্দিৰত, সেইকাৰণে এয়া কাপোৰ দি পেণ্ডেলৰ নিচিনাকৈ অকণমান কৰি থৈছে। তাৰপিছত এয়া কেইগৰাকীমান গোপিনী আহিলে, এয়া বহি আছে। কেইবাগৰাকীও গোপিনী আহিছে, কিন্তু নাম আৰম্ভ হোৱা নাই, হ'ব আৰু এতিয়া। মন্দিৰৰ ভিতৰত প্ৰথমতে এয়া গণেশৰ মূৰ্তি আছে। তাৰপিছত এইফালে এয়া প্ৰথম লাইনতে প্ৰথম আছে কেতু গ্ৰহ, তাৰপিছত বৃহস্পতি, তাৰপিছত শেষত বুধ, আৰু সেইফালে মূৰলৈ সেয়া ৰাধা কৃষ্ণৰ মূৰ্তি আছে। আৰু এই মাজৰ লাইনত প্ৰথমতেই আছে শনি গ্ৰহ, মাজত সূৰ্য, লাষ্টত শুক্ৰ গ্ৰহ আছে। আৰু এইপিনে একেবাৰে দাঁতিৰ লাইনত মূৰলৈ আছে চন্দ্ৰ গ্ৰহ, মাজত মংগল, আৰু এই নীলা কাপোৰ দি থোৱা আছে যে সেয়া ৰাহু গ্ৰহ। মন্দিৰৰ পৰা ওলাই আহি বাওঁহাতে এয়া এইফালে আছে মন্দিৰৰ কিটচেন, আৰু ইয়াতে ষ্ট'ৰৰ নিচিনাকৈ চব বস্তু চকী টকী আৰু মন্দিৰৰ সামগ্ৰী থোৱা হয়। এয়া গেছ টেবুল, গেছ আছে, কেটলি, চেকনি টেকনি চব আছে। আমি নাম শেষ হ'লে ইয়াতে চাহ বনাই খাওঁ। তাৰপিছত এইফালে এয়া বৰমাই শৰাই সজাই আছে, শৰাই সজাইছে আৰু নামত বহিবৰ কাৰণে। তাৰপিছতে এই পাকঘৰত এয়া বৌজনীয়ে পায়স বনাই আছে। মন্দিৰতে আমাৰ বৰ ধুনীয়া বৌ এজনী আহে, এয়া মুখখন দেখুৱাই দিছোঁ দেই, ধুনীয়া বৌজনীৰ এইজনী। এয়া বৌৱে পায়স বনাই আছে, আৰু এয়া বৰমাই আজি মন্দিৰত পায়স দিছে। আপুনি দি দিয়ক নাম কৰি। এতিয়া নাম আৰম্ভ হ'ব আৰু। এয়া প্ৰসাদৰ শৰাই আৰু পায়সৰ শৰাই ৰেডি হ'ল। প্ৰথমে কৰিব লাগে গণেশৰ সৰ্বকাৰ্য সিদ্ধি হয় বিনাশত শিৱ শিৱ বুলি মাতিবা যত ৰোগ শোক দুখ হৰিব তত শিৱ কল্পতৰু জগতে পূজে লিংগ ৰূপে শিৱ সদায় বিৰাজে মোৰ দুৰ্গা ঠাকুৰানী মোৰ মাতো স্তুতি কৰি